মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ পৰীক্ষাত অহা সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকেইটা আলোচনা কৰিম। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। প্ৰথম প্ৰশ্নটোত দিয়া আছে, তলৰ কোনটো গ্ৰহ আন গ্ৰহবোৰৰ দৰে সাধাৰণ গ্ৰহ নহয়? এ বুধ, বি বৃহস্পতি, চি নেপচুন, ডি প্লুটো। ইয়াৰ উত্তৰ হ'ব ডি প্লুটো। কুৱেশ্যন নম্বৰ 80, গেলিলিও গেলিলিয়ে দূৰবীণেৰে প্ৰথম চন্দ্ৰৰ কেতিয়া পৰ্যবেক্ষণ কৰিছিল? এ 1607 চনত, বি 1609 চনত, চি 1611 চনত, ডি 1613 চনত। ইয়াৰ উত্তৰ হ'ব 1609 চনত। কুৱেশ্যন নম্বৰ 81, সূৰ্যৰ ৰশ্মি পোনে পোনে পৰা অঞ্চলত তাপমাত্ৰা এ বেছি, বি কম, চি অতি কম, ডি মধ্যমীয়া। ইয়াৰ উত্তৰ হ'ব এ বেছি। কুৱেশ্যন নম্বৰ 82, মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল এ 23 ছেপ্টেম্বৰ, বি 21 মাৰ্চ, চি 22 ডিচেম্বৰ, ডি 20 জুন। ইয়াৰ উত্তৰ হ'ব চি 22 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 83, পৃথিৱীৰ প্ৰধান মণ্ডল কেইটা? এ 2টা, বি 3টা, চি 4টা, ডি 5টা। ইয়াৰ উত্তৰ হ'ব চি 4টা। কুৱেশ্যন নম্বৰ 84, স্কেলৰ ওপৰত ভিত্তি কৰি মানচিত্ৰ কেই প্ৰকাৰত ভগাব পাৰি? এ 2 প্ৰকাৰ, বি 3 প্ৰকাৰ, চি 4 প্ৰকাৰ, ডি 5 প্ৰকাৰ। ইয়াৰ উত্তৰ হ'ব এ 2 প্ৰকাৰ। কুৱেশ্যন নম্বৰ 85, কিছুমান পৰ্বত আৰু পাহাৰৰ ওপৰত বহল সমতল ঠাই দেখা যায়। ইয়াকেই ডেছ বোলে? এ সমভূমি, বি মালভূমি, চি উপত্যকা, ডি মৰুভূমি। ইয়াৰ উত্তৰ হ'ব বি মালভূমি। কুৱেশ্যন নম্বৰ 86, জলবায়ুৰ ওপৰত ভিত্তি কৰি অসমৰ গোটেই বছৰটোক ঘাইকৈ কেইটা ঋতুত ভাগ কৰা হৈছে? এ 4টা, বি 5টা, চি 6টা, ডি 7টা। ইয়াৰ উত্তৰ হ'ব চি 6টা। কুৱেশ্যন নম্বৰ 87, একেলগে শাৰী শাৰীকৈ থকা পৰ্বতৰ সমষ্টিক কি বোলে? এ আগ্নেয় পৰ্বত, বি ভংগিল পৰ্বত, চি স্তূপ পৰ্বত, ডি পৰ্বতমালা। ইয়াৰ উত্তৰ হ'ব ডি পৰ্বতমালা। কুৱেশ্যন নম্বৰ 88, পৃথিৱীৰ ভিতৰত এশিঙীয়া গড় আটাইতকৈ বেছি কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? এ মানাহ ৰাষ্ট্ৰীয় উদ্যানত, বি নামেৰী ৰাষ্ট্ৰীয় উদ্যানত, চি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত। ইয়াৰ উত্তৰ হ'ব চি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কুৱেশ্যন নম্বৰ 89, আৰ্যসকলৰ উপাস্য দেৱ দেৱীৰ ভিতৰত ডেছ শ্ৰেষ্ঠ বুলি ধৰিছিল? এ ইন্দ্ৰ, বি বৰুণ, চি অগ্নি, ডি বায়ু। ইয়াৰ উত্তৰ হ'ব এ ইন্দ্ৰ। কুৱেশ্যন নম্বৰ 90, বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চল কিমানখন? এ 10খন, বি 7খন, চি 5খন, ডি 6খন। অপশ্যন অনুযায়ী ইয়াৰ উত্তৰ হ'ব বি 7খন, কিন্তু বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চল হ'ল 8খন। কুৱেশ্যন নম্বৰ 91, ইতিহাসৰ পৰা আমি কোন কালৰ কথা জানিব পাৰোঁ? এ অতীত কালৰ, বি বৰ্তমান কালৰ, চি ভৱিষ্যৎ কালৰ, ডি বৰ্তমান আৰু ভৱিষ্যৎ উভয় কালৰ। ইয়াৰ উত্তৰ হ'ব এ অতীত কালৰ। কুৱেশ্যন নম্বৰ 92, মহেঞ্জোদাৰোত আৱিষ্কৃত হোৱা ভগ্নাৱশেষবোৰৰ ভিতৰত অন্যতম নিদৰ্শন ৰাজহুৱা স্নানাগাৰটো কেনেকুৱা আকৃতিৰ? এ গোলাকাৰ আকৃতিৰ, বি চতুৰ্ভুজ আকৃতিৰ, চি ডিম্বাকৃতিৰ, ডি বৰ্গ আকৃতিৰ। ইয়াৰ সঠিক উত্তৰ হ'ব বি চতুৰ্ভুজ আকৃতিৰ। কুৱেশ্যন নম্বৰ 93, আটাইতকৈ পুৰণি বেদখনৰ নাম কি? এ ঋগ্বেদ, বি সামবেদ, চি যজুৰ্বেদ, ডি
অথৰ্ববেদ। ইয়াৰ উত্তৰ হ'ব এ ঋগ্বেদ। কুৱেশ্যন নম্বৰ 94। মগধ ৰাজ্যৰ কাষতে থকা নদীখনৰ নাম কি আছিল? এ যমুনা, বি গংগা, চি কোশী, ডি মহানদী। ইয়াৰ উত্তৰ হ'ব বি গংগা। কুৱেশ্যন নম্বৰ 95। গৌতম বুদ্ধৰ বাণীসমূহ মৌখিকভাৱে কি ভাষাত প্ৰচাৰ কৰা হৈছিল? এ পালি ভাষাত, বি প্ৰাকৃত ভাষাত, চি হিন্দী ভাষাত, ডি সংস্কৃত ভাষাত। ইয়াৰ উত্তৰ হ'ব এ পালি ভাষাত। কুৱেশ্যন নম্বৰ 96। অশোক চক্ৰত কিমানডাল দণ্ড থাকে? এ 22ডাল, বি 23ডাল, চি 24ডাল, ডি 25ডাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি 24ডাল। কুৱেশ্যন নম্বৰ 97। পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ আদি ঠাইৰ মানুহৰ প্ৰধান আহাৰ কি? এ ৰুটি, বি ভাত, চি ফল মূল, ডি জলপান। ইয়াৰ সঠিক উত্তৰ হ'ল এ ৰুটি। কুৱেশ্যন নম্বৰ 98। দেশৰ আটাইতকৈ সৰ্বোচ্চ আৰু ক্ষমতাশালী অনুষ্ঠান কোনটো? এ চৰকাৰ, বি জনসাধাৰণ, চি শিক্ষা অনুষ্ঠান, ডি চিকিৎসালয়। ইয়াৰ উত্তৰ হ'ব এ চৰকাৰ। ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো সমাপ্ত হ'ল। ধন্যবাদ।